हेलो फ्रेंड्स मैं आज आई दुर्गा पूजा चाब गुवाहाटी पांडुत जय हिंद क्लाबर सौजन्य ये चाक दुर्गा मंडप के साजिसे गोटे राम मंदिर रामर मूर्ति एट साजिसे कि मजा कि डाँगर चाक गाइस ये फार्स्ट सोमाय गेटत देखा पाब ये अपने बहुत भल लगे कि मजा और अपने देखा और ये साइड कि मजा चाक पार्क टाइप बनाई थी कि मजा केनेक हनुमाने बानर सेनार लगत केनेকৈ মানে जय श्रीराम लिखि हेৰি সাগৰত কেনেকৈ সেতু বান্ধিছিল তাৰ এইটো দৃশ্য দেখাই থৈছে ইয়াতে চাওক জয় হিন্দ ক্লাবৰ সৌজন্যত এইটো গুৱাহাটী পাণ্ডুত আছে তো মই আপোনালোকক ভিতৰৰ দৃশ্য দেখাই আছোঁ বৰ্তমান চাই থাকক আপোনালোকে এইটো হৈছে ভিতৰৰ দৃশ্য চাওক সোমাই লগাই লগে কি মজা সীতা আৰু ৰামৰ ফটো লগোৱা আছে আৰু কি মজা লাইটিং চাওক ডেকোৰেশ্যন কি মজা কৰিছে এইটো হৈছে গুৱাহাটী পাণ্ডু এইফালে চাওক দুৰ্গা মাতা মন্দিৰ জয় দুৰ্গা মা মানুহ সেৰেঙা মানুহ নাই বৰ্তমান এতিয়া বৰ্তমান প্ৰায় 4টা পাইছে তো এইটোৱে হৈছে আৰু চাওক ফ্ৰেণ্ডছ ফাইনেলি পূজা চাওক কৰিলোঁ জয় দুৰ্গা মা এতিয়া আমি বাহিৰ ওলাই যাওঁ এইটো গেটেৰে বাহিৰ ওলাই যায় তো ৰাম আৰু সীতা চাওক গাইছ ৰাতি ভাল লাগিব মই দিনতে আহিলোঁ এতিয়া বৰ্তমান তো ৰাতি ভাল লাগিব তাৰপিছত এইটো গেটতে আছে 60 ফুট ওখ ৰামৰ মূৰ্তি জয় শ্ৰী ৰাম জয় বজৰংবলী জয় শ্ৰী ৰাম বনাইছে দেচোন চাচোন আঙুলিকেইটা কিমান ডাঙৰ জয় শ্ৰী ৰাম তাতে চালোঁ এতিয়া আন এখনত গৈ আছোঁ বৰ্তমান আপোনালোকে চাই থাকক মই এতিয়া বৰ্তমান দিনে পোহৰে আহিলোঁ ন তো ৰাতি আহিলে ভাল লাগিল হয় কি মজা লাইটিং আছে কি মজা লাগিব তো আপোনালোকে আহিব চাব ভাল লাগে কি মজা বহুত মানুহ হৈছে এতিয়া দিনতে ইমান মানুহ ভাবি চাওক চ' ৰাতিটো আছে আকৌ চ' চাই থাকক আপোনালোকে ফাইনেলি আমি সোমাই আহিলোঁ এইটো চাওক কিমান মজা সুন্দৰকৈ সাজিছে মণ্ডপটো য'ত নেকি ইয়াৰ এটা মুহূৰ্ত আছে এই মণ্ডপটো সাজিছে একুৰিয়ামৰ হয় গোটেই মাছ আছে ভিতৰত পানী আছে তো সোমাব পাৰোঁতে নোৱাৰোঁ চাওঁ ইমান মানুহ তো চাই লওঁ কেনেকৈ কি হয় চ' ফাইনেলি সোমাই আহিলোঁ আমি মই আপোনালোকক আকৌ দেখা পাই আছোঁ একুৰিয়াম কিমান মজা সজাইছে ৱাও এইটো আছে অৰিজিনেল পানী আৰু মাছ চাওক কিমান মজা সাজিছে আৰু অকল ওপৰতে নহয় এই তলত চাওক ইমান মজা সাজিছে চাওক কিমান মজা এইটো অৰিজিনেল এতিয়া যাওঁ লাহেকৈ বহুত মানুহ ৰখি আছে এই দুৰ্গা মা এইটো দুৰ্গা মা কিমান মজা প্ৰতিমূৰ্তি চাওকচোন আপোনালোকে গাইছ চ' এতিয়া যাওঁ বাই বাই এই বাহিৰত চাওক কিমান মানুহ ৰখি আছে চ' এতিয়া আমি এতিয়া যাওঁ একুৰিয়ামটো সম্পূৰ্ণ দেখাই দিওঁ আপোনালোককো চাওক কিমান মজা লাগিছে লাইফত ফাৰ্ষ্ট টাইম দেখা পাইছোঁ এনেকুৱা লাইভ মণ্ডপ তো বৰ্তমান আহি পালোঁ দীঘলী পুখুৰী তো ভাবিলোঁ এই ভাইৰেল যি হৈ আছিল অল অসম স্পাইৰেল পটেটো কাপলছৰ তো ভাবিছোঁ আমি তাকে বিচাৰোঁ এতিয়া তো স্পাইৰেল পটেটো আজি খাই যাওঁ আমিও তো চাওক না ইমান মানুহ হৈছে ৱাও সাক্ষাৎ দুৰ্গা পূজা লাগিছে
ইমান দুৰ্গা দেৱী দেখা পাইছোঁ ন, তো সাক্ষাৎ দুৰ্গা পূজা লাগি গৈছে ঐ। এয়া চাওক ইফালে দুৰ্গা পূজা হৈছে। ফাইনেলি দোকানখনটো লাষ্টত বিচাৰি পালোঁ, কিন্তু স্পাইৰেল পটেটো ইমান বা যাওঁ বা ইমান মানুহ ঐ। আজি খাব না আজি ফাইনেলি ওচৰত আহি পালোঁ আৰু চাওক ভাইৰেল কাপলছৰ আলু বিজনেছ স্পাইৰেল পটেটো। চ' ভাল লাগিল, কিন্তু ভিডিঅ'ত দেখাতকৈ কিন্তু বহুতেই সুন্দৰ আছে দেখোন। সুন্দৰ এণ্ড সুন্দৰী দুটাও ভালে দেখে, মজা। ভিডিঅ' দেখাতকৈ বেছিয়ে ভাল দেখোন ইয়াতে। চ' আহি পালোঁ, খাওঁ এতিয়া কিমান কেনেকুৱা কি সোৱাদ। তো এটা খুজিছোঁ বাইদেউ বুলি কৈছোঁ, আৰু মই ভাবিছোঁ বেলেগৰ ৰকমকৈ বেলেগ ইউটিউবাৰবিলাকৰ দৰে ময়ো অকণমান ধেমালি কৰিম নেকি। চ' দেখিকেচোন কিবা নিজকে ভয়ো লাগিল, কিবা ক'বই নেকি, ক'ৰবাত গালিয়ে দিব নেকি বুলিকে। চ' একো নক'লেও ৰয় ন, নৰ্মেল বাইদেউ কৈকে লৈ আহিলোঁ আৰু পটেটো ল'লোঁ আৰু বৰ্তমান খালোঁ। এতিয়া যাওঁ, এইকেইটা চাওক আপোনালোকেও। আমি যাওঁ এতিয়া। ইমান মানুহ দুৰ্গা পূজাৰ কাৰণে না, এনেও মানুহ না নাজানো আৰু ইমান মানুহ বা। তো যাওঁ এতিয়া। বেলেগত যদি বিক্ৰীও কৰিছে, কাৰো তাত কোনেও নাখায়ে স্পাইৰেল পটেটো, খালি তাতে যাকে খাইগৈ। তো আপোনালোকে চাই থকা ভিডিঅ'টো ভাল লাগিব, কি মজা। কিবা আছে ইমান মজা সজাই থৈছে, কিবা হয় এইবিলাক দেচোন। তাতে দুৰ্গা দেৱীবিলাক সাক্ষাৎ দুৰ্গা দেৱী বহি আছে। অৱশেষত গুৱাহাটীৰ সৰু ডাঙৰ বহু কিবা কিনি দুৰ্গা পূজা চালোঁ। তো এতিয়া যাওঁ। এইখন হৈছে আমাৰ গুৱাহাটী টাউন, কি মজা লাইটিং। চাওক গাইজ, আপোনালোকে আহক, আপোনালোকে চাওক, গুৱাহাটী এক্সপ্ল'ৰ কৰক। আৰু লাষ্টত মই স্পাইৰেল পটেটো খাইছিলোঁ, যিহেতু আপোনালোকৰ এখন ফটো প্ৰতিচ্ছবি আপোনালোকৰ এখন দাঙি ধৰিলোঁ। থেংক ইউ, বাই বাই। ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, ভিডিঅ'টো চাই থাকিব। থেংক ইউ, বাই বাই।